হেল্ল' গাইজ, এয়া চাওক আমাৰ কিয়ানছে কাম কৰি আছে। আচলতে আমাৰ নতুন ঘৰৰ কাম চলি আছে, মানে লাইনৰ ৱেৰিঙৰ কাম চলি আছে। চ' সি কেইটামান বস্তু পাইছে ৱেৰিঙৰ, গতিকে সি এতিয়া কাম কৰিব। এয়া চাওক কি কি কাম কৰি আছে সি। কামৰ লগতে মাজে মাজে এক্টিঙো দেখুৱাই আছে, এক্টিঙো কৰি আছে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, সি কি কি কৰি আছে। আজি ঘৰৰ ৱেৰিঙৰ কাম চলিছে আমাৰ কিয়ানছৰ। সি মানে কামবোৰ আগতে ভালকৈ চাই লয়, তাৰপিছত তাৰ এক্টিং আৰম্ভ হৈ যায়। এয়া চাওক, এইবাৰ লাইট লগাই আছে সি, লাইট লগাব। এয়া লাইটটো লগাবলৈ ট্ৰাই কৰি আছে, কিন্তু পৰা নাই সি। কি কৰি আছা তুমি বাবা?